হাই বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আসাম টেক ছাপোৰ্ট। আজি আমি আলোচনা কৰিম এটা ফটো চেলিং এপছৰ বিষয়ে। আপোনালোকে এই এপছৰ জৰিয়তে আপোনালোকৰ মোবাইলত থকা নতুন পুৰণা সকলো ধৰণৰ ফটোবিলাক আপলোড কৰি মাহত লাখৰ টকা ইনকাম কৰিব পাৰিব। আপোনালোকে এই এপছত কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে সেই বিষয়ে এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ বুজাই ক'ম। সেয়ে আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক। আপোনালোকে প্ৰথমতে প্লে ষ্ট'ৰৰ পৰা EYEEM এই এপছটো ইনষ্টল কৰি ল'ব। এই এপছটোৰ লিংক মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰাও এই এপছটো ইনষ্টল কৰি ল'ব পাৰে। আপোনালোকে এপছটো ইনষ্টল কৰি লোৱাৰ পিছত আপোনালোকে এই এপছটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এই এপছটো এনেদৰে খোল খাব। আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব কণ্টিনিউ উইথ গুগল, কণ্টিনিউ উইথ ফেচবুক, কণ্টিনিউ উইথ গুগল, কণ্টিনিউ উইথ ইমেইল। আপোনালোকে এই তিনিটা অপশ্যনৰ যিকোনো এটা অপশ্যনৰ জৰিয়তে এই এপছত একাউণ্ট ক্ৰিয়েট কৰিব পাৰিব। মই কণ্টিনিউ উইথ গুগল অৰ্থাৎ গুগল একাউণ্টৰ জৰিয়তে মই একাউণ্টটো ক্ৰিয়েট কৰিব বিচাৰি আছোঁ, সেইকাৰণে কণ্টিনিউ উইথ গুগলত ক্লিক কৰি দিছোঁ। কণ্টিনিউ উইথ গুগলত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আপোনাৰ মোবাইলত থকা সকলোবিলাক জিমেইল শ্ব' কৰিব। আপুনি যিটো জিমেইলত আপোনাৰ এই এপছটোৰ একাউণ্ট ক্ৰিয়েট কৰিব বিচাৰে আপুনি সেই জিমেইলটো চিলেক্ট কৰিব। মই সেই যিকোনো এটা ইমেইল চিলেক্ট কৰি লৈছোঁ। ইমেইলটো চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেধৰণৰ অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন নতুন পেজ খোল খাব। আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব চাইন আপ ফৰ মাৰ্কেট বুলি এটা অপশ্যন আছে। আপোনালোকে এই চাইন আপ ফৰ মাৰ্কেট এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন নতুন পেজ খোল খাব। আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব ফাৰ্ষ্ট নেম বুলি এটা অপশ্যন আছে। ইয়াত আপুনি আপোনাৰ ফাৰ্ষ্ট নেমটো দি দিব। তাৰপিছত আপোনালোকে দেখা পাইছে লাষ্ট নেম। আপোনালোকে ইয়াত আপোনাৰ লাষ্ট নেমটো দি দিব। তাৰপিছত দেখা পাইছে এড্ৰেছ। ইয়াত আপুনি আপোনাৰ এড্ৰেছটো দি দিব। মই মোৰ এড্ৰেছটো দি দিছোঁ। এড্ৰেছটো দি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে জিপ কোড। ইয়াত আপুনি আপোনাৰ পিন কোডটো দি দিব। পিন কোডটো দিয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে চিটি বুলি এটা অপশ্যন আছে। আপোনালোকে ইয়াত আপোনাৰ চিটিটো চিলেক্ট কৰিব। চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে কাণ্ট্ৰিটো ইউনাইটেড ষ্টেট চিলেক্ট থাকিব। আপুনি ইয়াৰ পৰা ইণ্ডিয়াটো চিলেক্ট কৰি ল'ব। মই ইণ্ডিয়াটো চিলেক্ট কৰি লৈছোঁ। ইণ্ডিয়াটো চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে আৰু এটা অপশ্যন দেখা পাব ষ্টেট। ইয়াক আপোনালোকে চিলেক্ট কৰিব পাৰে নাইবা ইয়াক এনেকৈ ৰাখিব পাৰে। আপোনালোকে চিলেক্ট কৰাৰ প্ৰয়োজন নাই। তাৰপিছত আপোনালোকে ইয়াত তলতে দেখা পাব আই এম 18 ইয়াৰ্ছ এজ অৰ অল্ডাৰ। ইয়াত আপোনালোকে এই অপশ্যনটো চিলেক্ট কৰি দিব অৰ্থাৎ অন কৰি দিব। অৰ্থাৎ আপোনাৰ বয়সটো 18+ হ'ব লাগিব। তাৰপিছত আপোনালোকে তলত দেখা পোৱা চাইন আপ এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন নতুন পেজ খোল খাব। আপোনালোকে সন্মুখত এনেধৰণৰ এখন নতুন পেজ খোল খাব। আপোনালোকে ইয়াত তললৈ অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত বহুতো ফটো দেখা পাব। আপোনালোকে এই ফটোবিলাক আপুনি যেতিয়া আপলোড কৰিব, আপলোড কৰাৰ পিছত আপোনাৰ ফটোবিলাকো ইয়াত দেখুৱাব। বেষ্ট চেলিং ফটোবিলাক ওপৰত দেখুৱাব। এইবিলাক ফটো হৈছে বেষ্ট চেলিং ফটো, সেইকাৰণে ইয়াক ওপৰত দেখুৱাইছে। আপোনালোকে ইয়াৰ পিছত একেবাৰে ওপৰত দেখা পাব ন'টিফিকেশ্যনৰ দৰে এটা আইকন আছে। আপোনালোকে এই ন'টিফিকেশ্যন আইকনটোত ক্লিক কৰি দিব। এই আইকনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে একেবাৰে ওপৰত দেখা পাব প্লিজ ভেৰিফাই ইউৰ ইমেইল ID। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত দেখা পাইছে চেক ইউৰ মেইল বক্স বুলি এটা অপশ্যন আছে। অৰ্থাৎ আপোনাৰ মেইল বক্সত এটা লিংক পঠুৱাই দিয়া হৈছে। আপোনালোকে আপোনাৰ মেইলটো অ'পেন কৰি ল'ব। আপুনি আপোনাৰ জিমেইলত যেতিয়া যাব তেতিয়া আপুনি দেখা পাব যে আপোনাৰ জিমেইলত এটা এই এপছৰ পৰা EYEM এই এপছৰ পৰা আপোনাক এটা মেইল পঠুৱাই দিয়া হৈছে আৰু মেইলটোত এটা লিংক পঠুৱাই দিব আৰু লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই মেইলটো ভেৰিফাই হৈ যাব। আপোনালোকে দেখা পাইছে যে ইয়াত মোৰ ক্ষেত্ৰত EYEM এই এপছৰ পৰা এটা মেইল পঠিয়াই দিয়া হৈছে। মই এই মেইলটো অ'পেন কৰি লৈছোঁ। অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত দেখা পাব মোৰ নেটৱৰ্কটো অলপ বেয়া হোৱাৰ কাৰণে অলপ লোডিং বেছিকৈ লৈছে। আপোনাৰ ক্ষেত্ৰত অতি সোনকালে হৈ যাব। মেইলটো অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত দেখা পাব এক্টিভ ইউৰ একাউণ্ট বুলি এটা অপশ্যন আছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনালোকৰ হোম পেজটো আপোনালোকৰ এপছৰ হোম পেজটো খোল খাব। আপোনালোকৰ সন্মুখত এনেধৰণে আপোনালোকৰ হোম পেজটো খোল খাব। আপোনালোকে একেবাৰে ওপৰত
নটিফিকেশ্যন বুলি এটা অপশ্যন দেখা পাইছে আপোনালোকে আকৌ এই নটিফিকেশ্যন অপশ্যনটোত ক্লিক কৰি দিব অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে যে আপলোড ইয়ৰ ফাৰ্ষ্ট ফটো বুলি এটা অপশ্যন আছে আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণে এটা এলো বটন আহিব আপোনালোকে ইয়াত এলো বটনটোত ক্লিক কৰি দিব এলো বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক ফটো আপলোড কৰাৰ কাৰণে আপোনাৰ ফাইল মেনেজাৰলৈ লৈ যাব আপোনালোকে ফাইল মেনেজাৰৰ পৰা আপোনাৰ বেষ্ট ফটোটো সিলেক্ট কৰি ল'ব মই যিকোনো এটা ফটো সিলেক্ট কৰি লৈছোঁ সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে একেবাৰে ওপৰত দেখা পাব নেক্সট বুলি এটা অপশ্যন আছে আপোনালোকে এই নেক্সট বটনটোত ক্লিক কৰি দিব নেক্সট বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব আপোনালোকৰ সন্মুখত এনেধৰণে এখন এডিটিং পেজ খোল খাব আপোনালোকে ইয়াৰ পৰা ফিল্টাৰটো চেঞ্জ কৰিব পাৰিব অৰ্থাৎ এই এপছে আপোনালোকক কেইবাটাও ফিল্টাৰ দি দিব আপোনালোকে এই ফিল্টাৰটো আপুনি যিকোনো আপোনাৰ ফটোৰ কাৰণে যিকোনো এটা ফিল্টাৰ সিলেক্ট কৰি ল'ব পাৰে মই এইটো ফিল্টাৰ সিলেক্ট কৰি লৈছোঁ সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে আকৌ একেবাৰে ওপৰত দেখা পাব নেক্সট বুলি এটা অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণে এখন নতুন পেজ খোল খাব আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব এড ক্যাপশন বুলি এটা অপশ্যন আছে আপোনালোকে ইয়াত আপোনাৰ ফটোৰ নামটো দি দিব লাগিব অৰ্থাৎ আপুনি আপোনাৰ টাইটেলটো দি দিব লাগিব মই দি দিছোঁ মোৰ নামটোই দি দিছোঁ আপুনি ফটোৰ বিষয়ে ফটোটো চাই আপুনি টাইটেলটো দি দিব তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে এড লোকেশ্যন বুলি এটা অপশ্যন আছে অৰ্থাৎ আপুনি ফটোটো ক'ত উঠিছে সেই লোকেশ্যনটো আপোনালোকে সিলেক্ট কৰিব মই সিলেক্ট নকৰিলোঁ তাৰপিছত আপোনালোকে দেখা পাইছে সেল অন মাৰ্কেট বুলি এটা অপশ্যন আছে এইটো অন আছে আপুনি এই অপশ্যনটো অন হৈ থাকিব দিব অৰ্থাৎ এই অপশ্যনটো অন হৈ থাকিলেহে আপোনাৰ ফটোটো বিক্ৰীৰ বাবে যাব তাৰপিছত আপোনালোকে একেবাৰে ওপৰত দেখা পাব নেক্সট বুলি এটা অপশ্যন আছে আপোনালোকে এই নেক্সট বটনটোত ক্লিক কৰি দিব নেক্সট বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণে এখন নতুন পেজ খোল খাব আপোনালোকে একেবাৰে তলত দেখা পাব ইয়েছ আই ৱান্ট দ্য ফটো অৰ্থাৎ মোৰ এই ফটোটোৰ অনাৰ মই এই বক্সটোত ক্লিক কৰি দিব এই বক্সটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে তলত দেখা পাব কণ্টিনিউ বুলি এটা অপশ্যন আছে আপোনালোকে এই কণ্টিনিউ বটনটোত ক্লিক কৰি দিব কণ্টিনিউ বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণে এখন নতুন পেজ খোল খাব আপোনালোকে ইয়াত দেখা পাব এড এ নিউ টেগ অৰ্থাৎ আপুনি কিছুমান টেগ লিখিব লাগিব আপোনালোকে টেগ মানে কি সেইবিলাক নিশ্চয় জানে অৰ্থাৎ যিবিলাক টেগ লিখিব সেই টেগবিলাক যদি কোনোবাই আহি এই এপছটোত সাৰ্চ কৰে তেতিয়াহ'লে আপোনাৰ ফটোবিলাক প্ৰথমত আহিব মই এটা মাত্ৰহে টেগ লিখিছোঁ আপুনি বহুত টেগ লিখিব পাৰে লিখাৰ পিছত আপোনালোকে একেবাৰে ওপৰত দেখা পাব ডান বুলি এটা অপশ্যন আছে আপোনালোকে এই ডান অপশ্যনটোত ক্লিক কৰি দিব ডান অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেধৰণে এখন নতুন পেজ খোল খাব আপোনালোকে আকৌ একেবাৰে ওপৰত দেখা পাব পোষ্ট বুলি এটা অপশ্যন আছে আপোনালোকে এই পোষ্টত ক্লিক কৰি দিব এই পোষ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণে এখন নতুন পেজ খোল খাব আপোনালোকে ইয়াত প্ৰথমতে আপোনাৰ ফটোবিলাক দেখা পাব মোৰ ক্ষেত্ৰত অলপ লোডিং লৈছে আপোনাৰ ক্ষেত্ৰত এই লোডিংটো অলপ কম ল'ব মোৰ নেটৱৰ্কটো বেয়া হোৱাৰ কাৰণে বেছিকৈ লোডিং লৈছে লোডিং লোৱাৰ পিছত অলপ সময় লোডিং লোৱাৰ পিছত আপোনালোকে ইয়াত দেখা পাব ফটো ওৱান ফটো বুলি এটা অপশ্যন আছে আপোনালোকে ইয়াত যিকেইটা ফটো আপলোড কৰিব সেইকেইটা মান দেখুৱাব অৰ্থাৎ আপুনি যদি 5টা ফটো আপলোড কৰে তেতিয়াহ'লে ইয়াত দেখুৱাব 5 ফটো আৰু ইয়াত দেখুৱাব জিৰ' মাৰ্কেট বুলি এটা অপশ্যন আছে অৰ্থাৎ মোৰ ক্ষেত্ৰত ইয়াত 1 দেখুৱাইছে আপোনাৰ ক্ষেত্ৰত ইয়াত 0 দেখুৱাব অৰ্থাৎ আপোনাৰ ফটোবিলাক আপলোড কৰাৰ পিছত এই এপছৰ কৰ্মচাৰীবিলাক অৰ্থাৎ এই এপছত যিবিলাক মানুহে কাম কৰে সেই মানুহবিলাকে আপোনাৰ ফটোটো ভেৰিফাই কৰিব ভেৰিফাই কৰাৰ পিছত আপোনাৰ ফটোটো যদি সেলিঙৰ বাবে উপযোগী হয় তেতিয়াহ'লে আপোনাৰ ফটোটো এপ্ৰুভ কৰিব এপ্ৰুভ কৰাৰ পিছতহে আপোনালোকৰ ফটোটো এই মাৰ্কেটত আহি যাব আপোনালোকৰ ফটোটো যদি বিক্ৰী হয় বিক্ৰী হোৱাৰ পিছত আপোনালোকৰ ফটোৰ যিমান দামত বিক্ৰী হ'ল সেই দামৰ আধাখিনি টকা এই এপছটোৱে ৰাখি দিব আৰু আধাখিনি টকা আপোনাক দি দিব আপোনালোকে যেতিয়া আপোনাৰ ফটোটো বিক্ৰী হ'ব আপোনালোকে হেতু কেনেকৈ গম পাব আপোনালোকে হেতু গম পোৱাৰ কাৰণে আপোনালোকে এই আপোনাৰ প্ৰোফাইল আইকনৰ ওপৰতে দেখা পাব 3 ডট বুলি এটা অপশ্যন আছে আপোনালোকে এই 3 ডটত ক্লিক কৰি দিব 3 ডটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণে এটা বাৰ খোল খাব আপোনালোকে ইয়াত দেখা পাব আৰ্নিং বুলি এটা অপশ্যন আছে ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত অলপ সময় লোডিং ল'ব লোডিং লোৱাৰ পিছত আপোনালোকৰ সন্মুখত পেমেন্ট অপশ্যনটো আহি যাব আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন নতুন পেজ খোল খাব আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব লাইফ টাইম আৰ্নিং বুলি এটা অপশ্যন আছে ইয়াত আপোনাৰ লাইফ টাইম আৰ্নিং দেখুৱাব অৰ্থাৎ আপোনাৰ ফটো যদি বিক্ৰী হয় তেতিয়াহ'লে আপোনাক ইয়াত আৰ্নিংটো দেখুৱাব তাৰপিছত আপোনালোকে দেখা পাইছে পেপাল অৰ্থাৎ আপোনালোকে ইয়াৰ
টকাবিলাক উইথড্ৰ কৰাৰ কাৰণে আপোনাৰ এটা পেপাল একাউণ্ট থাকিব লাগিব। আপোনাৰ যদি পেপাল একাউণ্ট নাই তেতিয়াহ'লে আপুনি ইউটিউবত বহুত ভিডিঅ' পাই যাব, তাৰ পৰা ভিডিঅ'টো চাই আপোনালোকে পেপাল একাউণ্ট এটা ক্ৰিয়েট কৰি ল'ব পাৰে। ক্ৰিয়েট কৰি লোৱাৰ পিছত আপোনালোকে এই কানেক্টেড একাউণ্টত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন পেজ খোল খাব। আপোনালোকে ইয়াত আপুনি এই EYEEM একাউণ্টটো ক্ৰিয়েট কৰাৰ সময়ত যিটো পাছৱৰ্ড লিখিছিল, যিটো পাছৱৰ্ড দিছিল, সেই পাছৱৰ্ডটো আপোনালোকে ইয়াত বহাই দি নেক্সট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেপাল একাউণ্টত টকা সোমাই যাব। আজিৰ বাবে এইখিনিয়ে। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।